So welcome back to my YouTube channel. So hey guys, আপোনালোক কেনেকুৱা আছে মই আশা কৰিছোঁ যে আপোনালোক সবে ভালে আছে. So hey guys, মই আজি ব্লগ বনাইছোঁ. So এনে বহি আছিলোঁ তো কি কৰিম. So শুই আছিলোঁ ৰাতিপুৱা 10টা বজাতে উঠোঁ আৰু জানে আৰু তাৰমানে এতিয়া লকডাউন আছে যে কলেজ স্কুল একো নাই সেইটো কাৰণে ইমান দেৰিলৈকে শুই আছিলোঁ. So বহুত দেৰি আজি শুলোঁ. So তাৰমানে কি হৈছে টোপনিটো ধৰে আৰু শুই থাকোঁ আৰু. So এতিয়া শুই উঠিছোঁ. So মুখ চুখ ধুই লওঁ তেতিয়ালৈকে আপোনালোকে অলপ দেৰি ৱেইট কৰক. চব 2 hours later. So guys, এতিয়া মুখ চুখ ধুই মেলি আহিলোঁ. তো অলপ ফ্ৰেছ হৈ ল'লোঁ. So এতিয়া ভোক লাগিছে কিবা কিবি খাওঁগৈ ব'লক. So ৰাতিপুৱাটো চাহে খাম আৰু ন কি খাম. So চাওঁগৈ ব'লক চাহ গ্লাছত ভৰাই থৈ গৈছে নেকি. So তাৰ লাইটটো জ্বলাই লওঁ ন. So ইয়াৰ চুইচ দিলোঁ. এতিয়া আমি ভিতৰলৈ আহিছোঁ. তো ক্লাছত তাৰমানে চাহ সোমাই থাকে আমাৰ ৰং আছে. চ' কি তাৰমানে আমাৰ মায়ে কামত যাবগৈলগীয়া হয় সেইটো কাৰণে কি হয় চাহটো আগতে বনাই থৈ যায় আমি আৰু বনাই খাবলৈ নালাগে আৰু. চ' ইয়াতে কাপো আছে কোনোবা চাহ খাই কাপ থৈ গৈছে. চ' মই অকণমানেই চাহ খাওঁ ইমান চাহ নাখাওঁ. চ' আমি ৰাতিপুৱাই ৰঙা চাহ খাওঁ আমি কেতিয়াও গাখীৰ চাহ নাখাওঁ. চ' ইয়াৰ এইটো ঢাকনটো লগা নাছিলে. চ' 2 মিনিট ৰখিব. চ' মই তাৰ ঢাকনটো লগাই লৈছোঁ. আপোনালোকে 2 মিনিট ৰখক. কেমেৰাটো মই ভালকৈ ছেট কৰি লৈছোঁ তাৰমানে পৰি মেলি যালে বেয়া আছে ন. ইয়াত তাৰমানে অলপমান তাৰমানে চাহ হেৰি হৈ গ'ল তাৰমানে আকৌ দাগ চাগ লাগি যাব নাই সেইটো কাৰণে মই ইয়াক আগতীয়াকৈ হেৰি কৰি দিছোঁ. চ' গাইজ হৈ গ'ল. চ' খাওঁ ব'লক. চ' গাইজ কি হৈছে বেছিভাগ মানুহে গাখীৰ চাহ খায়. চ' আমি তাৰমানে ৰাতিপুৱা উঠি আমাক ৰঙা চাহে লাগে মানে আমি তাৰমানে ৰঙা চাহে খাই কিনে বেছি ভাল পাওঁ. চ' কি কাৰণে মই কওঁ চ' গাখীৰ চাহটোত খালে তাৰমানে বুকু তাৰমানে একদম মানে ভিতৰৰ বস্তু মানে একদম চব বেয়া কৰি দিয়ে. চ' আমি কি কৰোঁ সেইকাৰণে নাখাওঁ আমি গাখীৰ চাহ কি কাৰণে খাই কিনে যদি লাভেই নাথাকে তো কি কৰিম. চ' কেতিয়াবা ক'ৰবাত আলহী ঘৰত গৈছোঁ তেতিয়া খোৱাটো বেলেগ কথা. চ' আমি ৰেগুলাৰ নাখাওঁ. চ' এইটো কাৰণে আমি ৰঙা চাহ খাওঁ. বহুতে গাখীৰ চাহ খায় মই সিহঁতক এইটো কথা কৈছোঁ ইমান গাখীৰ চাহ খাব নালাগে. কেলৈ ক'ৰবাত এদিন দুদিন খাই চাহ বেলেগ কথা. ময়ো এদিন দুদিন কেতিয়াবা খাবলৈ মন যায় খাওঁ. চ' তাৰমানে কি হয় তাৰমানে গাখীৰ চাহ খালে তাৰমানে অলপ ভিতৰি বস্তু বেয়া হৈ যায় পেট বেয়া কৰে সেইটো কাৰণে আমি নাখাওঁ. চ' আগতে আমাৰ ঘৰতো গাখীৰ চাহ খোৱা আদত আছিলে কিন্তু আজিকালি চবেই সেইটো খাবলৈ এৰি দিলে. কেলৈ আমাৰ তাৰমানে ঘৰত তাৰমানে চবৰে পেট বেয়া হৈ যায় 10 বাৰমান লেট্ৰিন যাবলগীয়া হয় সেইটো কাৰণে কি কৰিলে তাতছে ভাল ৰঙা চাহ খোৱা ভাল. আমি ৰঙা চাহত কেতিয়াবা জালুক দি খাওঁ. যেতিয়া লকডাউন আছিলে কৰোণা টাইম আছিলে যেতিয়া আমি ৰঙা চাহত জালুক দি কিনে খাই আছিলোঁ. চ' এই জালুক দি খাই থকাটো কিমান ভাল. যদি আপোনালোকৰ জ্বৰ কাহ চৰ্দি কিবা কিবি হৈছে ৰঙা চাহ বনাব তাত জালুক দি দিব আদা চাদা দি দিব আপোনালোকে খাই কেনে চাওক. যদি আপুনি দুদিনত যদি আৰাম নাপায় ন মোৰ ক'ব আৰু. চ' চাহটো আমি ৰঙা চাহে খাওঁ খাই লৈছোঁ. চ' গাইজ মই ৰাতিপুৱা ইমান চাহ নাখাওঁ. মই যি দুপৰীয়া কেতিয়াবা অলপ খাওঁ. চ' গধূলি খাওঁ. চ' এতিয়া অকণমানে চাহ খাওঁ কেলৈ ভাত খাবলৈ অলপ দেৰি পিছত লাগিব. তো ভাত খাই পিছত তো চাহখিনি খাইলে পেট ভৰি যাব সেইকাৰণে চ' ইয়াৰ লাইটটো অফ কৰি লওঁ. চ' লাইনৰ বিল এনেই আহি যাব ন সেইকাৰণে অফ কৰি দিলোঁ. চ' আমি এতিয়া বাহিৰৰ পৰা আহোঁগৈ ব'লক. বাহিৰৰ হাল চালটো কি হৈছে ৰাতিপুৱা শুই উঠিছোঁ. চ' গাইছ আমাৰ ইয়াত বৰ খাতৰা গৰম হৈছে. বৰ খাতৰা কৈছোঁ ন খাতৰা কি বহুত খাতৰাই গৰম হৈছে. চ' এনেকুৱা গৰম হৈছে ন আপোনালোকক মই কি ক'ম আৰু আপোনালোকক মোক দেখাম. আপোনালোকে মই যদি দেখাই দিওঁ ন আপোনালোকে তাৰমানে গৰমত দেখি পাগল লাগিব. চক ৰ'দ একদম যিটো লেতেৰা ৰ'দ দিছে মই কি ক'ম আৰু তাৰমানে বাহিৰত ওলাব পৰা নাই. চ' ৰাতিপুৱা চকুটো খুলিছোঁ চাইছোঁ কি ইমান ৰ'দ বাহ. চ' গাইছ মোৰ চাইকেলখন ইয়াতে ৰখি আছে. চ' ইয়াত তাৰমানে চাইকেলখন মোৰ ৰখি আছে মানে অলপ কোনোবাই লৈ গৈছিলে চাগে সেইটো কাৰণে ৰখি আছে. চ' সেই পাৰে আমি মাছ মাৰোঁ. চ' কেতিয়াবা মাছ মৰা ভিডিঅ' বনাওঁ আপোনালোকে চাব পাব. চ' ইয়াৰ পানীয়ে শুকাই থাকিলে কি মাছ আপোনালোকক ভিডিঅ' বনাই দেখাম. চ' সেইখন আমাৰ মেইন গেট হৈছে. যদি কোনোবাই আমাৰ ঘৰলৈ আহে তো আমাৰ মেইন গেটখনৰ পৰা আহি যাব পাৰে. মেইন গেটখন কোনোবাই খুলি থৈ দিছে ব'লক বন্ধ কৰি থওঁগৈ. চ' সেইটো মেইন ৰোড আমাৰ.
আমাৰ ইয়াত মানে কোনো আজিকালি মাস্ক নিপিন্ধা গ'ল কি কাৰণে কৰোণা টাইমত আমাৰ ইয়াত মানে বেছিভাগ মানুহে হেৰি নকৰে সেইটো কাৰণে কৰোণা গ'ল চ' গেটখন মাৰি দিব লগা খুলি থৈ দিছে কোনোবাই চ' গেটখন আমি মাৰি দিলোঁ আপোনালোকে চাব পালে যেনে যিহেতু গেট চেট মাৰি দিলোঁ চ' এতিয়া আমাৰ অলপমান তাৰমানে আমাৰ অলপ বাগিচাখন আপোনালোকক দেখাবলৈ বিচাৰিছোঁ চ' সৰু মোৰ বাগিচা ইমানো ডাঙৰ বাগিচা নহয় আৰু ইয়াত অথনি ৰাতিপুৱা গৰু সোমাই গৈছিলে তো খেদালো ইয়াত কোনোবাই এইটো ভাঙি লৈ গুচি গ'ল ইয়াৰ এইটো চ' এজোপা আমাৰ অমিতা লাগিছে কলি পৰিছে অকণমান আপোনালোকে চাব পাব এটা কলি লাগিছে এইটো চাওক কলি এটা লাগিছে আৰু চ' বাগিচা আৰু এখন আৰু তাৰমানে বাগিচা নহয় আমি ইয়াত শাক চাক যি দি ৰোৱন দিলোঁ চাওক লাহে লাহে আপোনালোকে চাই যাওক চ' গাইছে এজোপা নাৰ্জী গছ হয় চ' ইয়াত তাৰমানে এজোপা বহুত ডাঙৰ হৈ যায় বহুত ডাঙৰ তাৰমানে এই পাইপডাল দেখিছে নে সেই পাইপডাল চোৱাকৈ ডাঙৰ হৈ যায় তাৰপৰা ফুলে এতিয়া আমাৰ এই টিং লগা আছে নাই সেইটো কাৰণে আমি ইয়াত আকৌ তাৰমানে সেই কাৰণে চব কাটি ইয়াত ৰুই দিওঁ সেই চব এইজোপা নাৰ্জী থোপা ফুলটো থাকে যে সেই থোপা ফুলটো ফুলে চ' এজোপা নাৰ্জী গছ এজোপা কাটি আমি লগাইছোঁ এজোপা বেঙেনা গছ বহুত বছৰতে মই ৰোৱা কিন্তু এতিয়ালৈকে ডাঙৰে হোৱা নাই সাৰ পোৱা নাই সেইটো কাৰণে ডাঙৰ হোৱা নাই চ' আপোনালোকক আৰু বস্তু দেখাম আৰু এইটো দেখিছেনে এইটো চিনি পায় জানো আপোনালোকে চিনি পাব লাগে অসমীয়া মানুহে বেছিভাগ চিনি পাব এইটো হৈছে হেৰি নামটো কিবা হেৰি আছিলে এইটো অসমীয়া মানুহে চিনি পাব নামটো মই পাহৰি গৈছোঁ চ' নামটো পাহৰি যোৱা কিমান ডাঙৰ কথা চ' আপোনালোকক মই সুধিছোঁ আপোনালোকে চিনি পায় নাই মই কিন্তু নামটো পাহৰি গ'লোঁ চ' এই গছ লগাই দিছোঁ ইয়াত তাৰমানে ফুলৰ গছ এই ৰঙৰ টেমা হয় তাতে লগাই দিছোঁ চ' এতিয়া ভিতৰলৈ আহি গ'লোঁ ভিতৰত আহি কেনে এতিয়া তাৰমানে মই ঘৰত অকলে আছোঁ তাৰমানে ইমান ডাঙৰ ঘৰটো অকলে ঘূৰি মোৰ ৰাতিপুৱাই চব মানুহ কামে চবৰে নিজৰ কাম আছে চবেই নিজৰ কামত যায়গৈ মই এতিয়া অকলে সেই ঘৰটোত ঘূৰি ফুৰোঁ চ' কি কৰিব আৰু কাম নাই ইমানটোৱে কাম আৰু চ' বোলক ফ্ৰিজত কিবা কিবি আছে নি খাবলৈ কাৰণে চব ভোক চোক লাগিছে আৰু তাৰমানে মই অকল চাহে খাইছোঁ চব ফ্ৰিজত আছে কণী আছে তামোল মই আনি থৈছিলোঁ খাবলৈ কাৰণে পাণ চকী হৈ গ'ল কিন্তু তামোলটো খোৱা যাব এইটো পেলাই দিওঁ ইয়াত চ' তামোলটো খোৱা যাব বাৰু তামোলটো খাই ল'ম এইটো আপেল আছে আপেলকে খাওঁগৈ নেকি চ' আপেলকে খাওঁ আৰুতো খাবলৈ নাই এইবিলাক আপেল মোৰ মায়ে আনিছে তাৰমানে এইটো আপেলটো খাই কিনে বহুত ভাল লাগে মিঠা বহুত মিঠা তাৰমানে কি ক'ব আৰু তাৰমানে ভাল লাগে খাই কিনে আৰু চ' ইয়াত বি জলকীয়া আছে অসমীয়াৰ একদম মেইন বস্তু বি জলকীয়া চ' অসমীয়া মানুহে বেছি খাই ভাল পায় এইফালে আদা এইবিলাক কৰি আছে আৰু কি দেখাওঁ ন আপোনালোকক আমাৰ ফ্ৰিজটো ইমানেই বস্তু আছে আৰু তাৰমানে আমাৰ ফ্ৰিজটো তাৰমানে নোলোৱাই ঠিক আছিলে তাত ভাল কি তাৰমানে পানী খাবৰ কাৰণে আমি লৈছিলোঁ গৰম দিনত কচম এতিয়াও গৰম দিনে চলি আছে যিহেতু ইমানেই গৰম আৰু মানে আপোনালোকক কি ক'ম আৰু সেইটো কাৰণে আমি ফ্ৰিজটো পানী খাবৰ কাৰণে লৈছিলোঁ চ' এতিয়া আৰু পানী মানে কি খাব আৰু পানী নোখোৱাই হৈ গ'লোঁ আমি চবক আমি আপেল খাওঁ চ' আপোনালোকে ভাবিছে চাগে আমি খাবলৈ নাই পোৱা ইয়ে খাই আছে চ' আপোনালোকে খাবলৈ নাই পোৱা আৰু মই কি কৰিম আৰু ন মইতো আপোনালোকক মই মনোৰঞ্জন কৰিবৰ কাৰণে আপোনালোকক মই ভিডিঅ' বনাই দেখাইছোঁ চ' আপেলটো অকণমান দেখিছেনে গোটেইটো বল পিম্পম বল দেখিছিলে পিম্পম ওলাইছে মুখৰ পৰা ফুটাই নাই পিংপং নে কিবা এটা বল আছিলে এইটো এবাৰ এনেকৈ মাৰি দিলে বহুত জোৰ ঢাপ খায় চ' সেইটো নিচিনা লাগিছে চ' ভিতৰতো ভালে আছে গেলামালা নাই আৰু মিঠাও আছে চ' গাইজ মই আপোনালোকক আৰু এটা বস্তু দেখাম মোক যিহেতু মোৰ লগৰ এটাই মোক গিফ্ট কৰিছে এই বনাই কেনে দিছে ইমান ধুনীয়াকৈ বনাই মেলি দিছে আপোনালোকক মই কি দেখাম আৰু ইমান মজা বস্তুটো তাৰমানে সি মোক বনাই কেনে দিছে মই বহুত খুচ হ'লোঁ চাওক এই ইউটিউবৰ লগৰকেইটা A few moments later. চ' গাইজ মই ভাত চাত খাই ল'লোঁ ভাত চাত খাই পূৰা পেট চেট ফুল হৈ গ'ল চ' এতিয়া আপোনালোক কি কৰিছে বা মইতো ভাই অকলে বৰ হৈ গৈছোঁ ঘৰত চ' আপোনালোকক মোৰ লগৰকেইটাৰ লগত লগ কৰি কেনেকুৱা লাগিছে চ'
গেছ মোৰ লগৰকেইটা তাৰমানে এনেকুৱাই হয় লাজ কৰে অলপমান তাৰমানে কি হৈছে জানে হেৰি মই যেতিয়া ভিডিঅ' বনাই থাকোঁ নাই ভিডিঅ' বনাই থাকি মোক কেমেৰা চেমেৰা ধৰি দিয়ে কিন্তু সিহঁতি কি কৰে লাজ কৰে তাৰমানে কয় আমাক ভিডিঅ' উলিয়াবি আমাকো ভিডিঅ' উলিয়াবি এদিন মই উলিয়াইছিলোঁ কিন্তু আকৌ সিহঁতি কয় আমাক আকৌ উলিয়াবি আমাকো ইউটিউবত উলিয়াবি আমিও ভাইৰেল হ'ম সেনেকৈ কৈ থাকে কিন্তু মই কওঁ ধৰি উলিয়াই কিনে মই তহঁতক কি কৰিম চ' আজি যিহেতু সিহঁতি আহি গৈছিলে হা সেইকাৰণে মই সিহঁতক উলিয়াই দিলোঁ কিন্তু সিহঁতি বহুত লাজ কৰিছে নহ'লে আকৌ অলপ দেৰি আনকালে ক'ব কি তহঁতি আমাক ভিডিঅ'ত নুলিয়াও বুলি কৈ থাকিব হয়নে ত' গাইছ মই এতিয়া ভাত চাত খাই একদম পূৰা ৰেডি হৈ আছোঁ মানে পূৰা পেট চেট ভৰ্তি হৈ আছে চ' এতিয়া বাজি গ'ল 3টা চ' এতিয়া বাহিৰত অলপ কাপোৰ কানি আছে চ' মই সেইকেইটা ভৰাই কেনে আহিছোঁ তাৰপিছত মই আপোনালোকক লগ কৰিছোঁ চ' গাইছ মই এতিয়া কাপোৰ কানি চব ভৰাই ল'লোঁ চ' এতিয়া আৰু আপোনালোক লাষ্ট আৰু এণ্ডিং লৈ দিছোঁ চ' গাইছ মোৰ ভিডিঅ'টো এই অকণমানেই আছিলে চ' প্ৰথম ব্লগ মই বনাইছোঁ চ' বহুতে টেকনিকেল ব্লগ বনাই সিহঁতৰ মানে অলপ মাইলেজটো থাকে মানে কেনে কি কৰিব লাগে চ' মোৰতো প্ৰথম বনাইছোঁ চ' মোৰ ইমান হেৰি নাই চ' সেইকাৰণে যদি কিবা কিবি অলপমান ভুল হৈছে চ' গাইছ মোক মাফ কৰি দিব যদি মোৰ কেমেৰাটো ধৰাতে মোৰ যদি ভুল হৈছে বা কিবা এটা হেৰি হৈছে মোক মাফ কৰিব কেলে মোৰ ভিডিঅ'টো বহুত হিলডুল হৈছে মই নিজে কথা কৈছোঁ মই আপোনালোকক তাৰমানে মনছে কৈছোঁ আপোনালোকে যদি মোক মাফ কৰি দিব আৰু ভিডিঅ' যদি ভাল পাইছে যদি চ' আৰু এটা কথা কৈছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন কৰিব চ' আজি ভিডিঅ'টো ইমানটোৱে বনাইছোঁ চ' আৰু এটা কথা কৈছোঁ চ' আপোনালোকে ভাবিছে চাগে এই টেকনিকেল যে যিহেতু ই বনাই থাকে তাৰ মানত ই আকৌ যে ব্লগ ভৰাই দিছে কি কাৰণে আপোনালোকে সেইটো ভাবিবই পাৰে মনততো এইটো আশাটো কৰিব আপুনি সেইকাৰণে আপোনালোকে ভাবে ইয়াৰ ভিডিঅ'বিলাক ভাল নহয় আপোনালোকে মোক ৰিপৰ্ট কৰিব চ' গাইছ মই টেকনিকেল মই যিহেতু বনাওঁ চ' মোৰ ৰেগুলাৰ মই ভিডিঅ' বনাব লাগে মই কিন্তু ৰেগুলাৰ বনাব নোৱাৰোঁ সেইকাৰণে মোৰ তাৰমানে ভাল নালাগে তো মই ভাবোঁ ইউটিউবত তাৰমানে পটাপট তাৰমানে মোৰ ভিডিঅ' মানে একগালমান হওক আৰু আপোনালোকেও চাই এনজয় কৰক যিহেতু চ' মই টেকনিকেল যে বনাওঁ যে আপোনালোকে তাতো ভালেই পাই চাগে হয় নাই বহুতেই চ' সেইকাৰণে মই তাৰমানে মোৰ ইমান অপশ্যন নাই কিমান টেকনিকেল বনাই থাকিম চ' আপোনালোকৰ কাৰণে মই বস্তু অৰ্ডাৰ কৰি আনবক্সিঙো কৰিব পাৰোঁ কিন্তু মই অৰ্ডাৰ দিম ফ্লিপকাৰ্টৰ পৰা কিমান দিনত আহে চ' সিমান দিনলৈকে মই ৰখিব নোৱাৰোঁ চ' মোক সোনকালে ভিডিঅ' বনাব লাগে চ' সেইকাৰণে মই আপোনালোকক কৈছোঁ যদি আপোনালোকে ভাবিছে যদি সেনেকৈ ভাবটো মই এতিয়া যদি মোৰ যেতিয়ালৈকে টেকনিকেল নাপাম ন টেকনিক বস্তু বনাব নোৱাৰিম মই তেতিয়ালৈকে ব্লগে বনাই থাকিম তো অলপমান টেলেণ্ট কৰি ল'ম যদি মোৰ ব্লগ ভাল বনে মই তেতিয়া আৰু এটা চেনেল খুলিম সেইটো ব্লগ হ'ব আমাৰ বাহিৰৰ এৰিয়াত হৈ কেনেকুৱা হয় আমাৰ ডিব্ৰুগড়খন আমাৰ অসমখন কেনেকুৱা মই আপোনালোকক চব দেখাই দিম চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন কৰিব চ' আজিলৈ ইমানটোৱে চ' বাই की सभी जुबां हैं हम हैं हजारों में अब की कमी